বেক টু মাই ইউটিউব চেনেল। সকলোলৈকে মোৰ ইউটিউব চেনেলটোকে স্বাগতম জনাইছোঁ। আৰু কি কয়, আপোনালোকৰ সকলোৰে ভালনে? আৰু আমাৰ দুইটাৰে একদম বিন্দাছ হয় নাই? এতিয়া আমি গৈ আছোঁ চিনেমা চাবলৈ যাম বুলি ভাবিছোঁ যে দেওবাৰ কি হয় নাজানো, আৰু গৈ পাই ল'ম। তাৰপিছত কি হয় হ'ব আৰু, পাম নে নাপাম যাম চাই আপোনালোকক দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো। কাঁচা চানা খাই লৈছোঁ আমি। ডেইলি আমি খাওঁ নাই চাগে ন, ঠাণ্ডা হ'লে আজি দেওবাৰ হয়। টাউনখন আমাৰ লখিমপুৰ টাউনখন আজি দেওবাৰে বন্ধ থাকে। দোকান চোকানবোৰ চব বন্ধ দিয়া, কিছুমান খোলা আছে বাৰু। ইয়াত ডেইলি বজাৰ বহে। আজি দেওবাৰ কাৰণে বন্ধ থাকে আছামত। আজি দেওবাৰ কাৰণে বন্ধ আছে। ইয়াত মাছ শাক পাচলি চব পায়। আৰু ফিল্ডখন আমি সদায় দৌৰিব আহোঁ। এখন ATM ফিল্ড হয়। আমি সদায় দৌৰিবলৈ আহোঁ ইয়াতে। আৰু আমাৰ খেলিবলৈও আহে ফুটবল খেল। ভালকৈ দেখাম বাৰু এদিন। খাই লৈছোঁ অলপ আমি দুয়োজনে কুঁহিয়াৰ ৰস, আৰু ভাল গৰম যেতিয়া কুঁহিয়াৰ ৰস খাব লাগে। এতিয়া দীপক দা দোকান গৈ আছোঁ। আমাৰ মিষ্টাৰ জি মেনুখন দিওঁ এইখন যিহেতু মই ৰোলটো গোটেই ডাঙৰকৈ এটা খাব নোৱাৰোঁ, সেইবাবে এটাকে আমি দুইটাই এনেকৈ কাটি দিছে ধুনীয়াকৈ আৰু খাই লৈছোঁ। তাৰপিছত আৰু কিবাকিবি খাম, আৰু সেইটো কাৰণে অলপকৈ কিবাকিবি খাব লাগিব ন। আমাৰ এও নাচন দেখো। এতিয়া আমি দুইটাই মিঠা পান এটা খাই লওঁ। সদায় নাখাওঁ আৰু কেতিয়াবা। সোমাইছোঁ চিনেমা এখন চাওঁ বুলি। এতিয়া কি হয় চাই যাওঁ। এয়া নক্ষত্ৰ চিনেমা হলটোৰ নাম, আৰু মই ইয়াত ৰখি আছোঁ। মোৰ মিষ্টাৰে ভিডিঅ' এটা বনাই দিলে। গৈ আছোঁ এতিয়া আমি হলটো সোমাই গ'লোঁ।
ষ্টাৰে টিকেট কাটিব গৈছে বোলা কৈ থাকা টিকেট ল'লোঁ টিকেট লৈ এতিয়া অকল চিনেমা চোৱা আৰু এতিয়া আহিছে আহে মানুহ দেওবাৰ দিনটোত মানুহ বেছিয়ে হয় হলত আৰু সকলোৱে টাইম পায় নহয় সেইটো কাৰণে আৰু মানুহ হয় হলত আমি গৈ আছো ঘৰ ঘৰ হা আমি চিনেমা চাই এতিয়া বজাৰ দুটামান কৰিবলগীয়া আছে এতিয়া কৰি লওঁগে গৈ আছো ঘৰ আনাৰস এটা লৈ লৈছে নালাগে বেছি নালাগে কম কমকৈ কালিৰ ভিডিঅ'টো আমি সিমানতে সমাপ্ত কৰিবলগীয়া হ'ল আজি নেক্সট আমি দুইজনে ওলাই আহিছোঁ অলপ গান্ধী পাৰ্ক দেখাম বুলি কৈছিলোঁ যে গান্ধী পাৰ্কলৈ গৈ আছোঁ আৰু চাই যাব আপোনালোকে আমাৰ ভিডিঅ'টো মাতটো অলপ বহি গৈছে যিহেতু মোৰ পানী লাগি আছে আৰু গাটো ইমান এটা ভাল নাই সেইটো কাৰণে আৰু গৈ থাকোঁতে ইমান ভালেই আছিলে গাটো খালি এতিয়া ইয়াত অডিঅ' কৰোঁতেহে অলপমান গাটো বেয়া আছে সেইটো কাৰণে গৈ থাকোঁতে ৰাস্তাতে মাছ মাৰি থকা দেখিলোঁ এজন মানুহক আৰু আমি চাবলৈ গৈছোঁ বৰশী বোৱাটো মই ভাল পাওঁ আৰু ময়ো বাবলৈ চেষ্টা কৰিলোঁ ট্ৰাই কৰি চালোঁ আৰু নুঘটিলে মাছ হ'লেও ট্ৰাই এটা কৰি চালোঁ আৰু আমাৰ এওঁ ভিডিঅ' এটা বনাই ৰাখি থৈ দিলে
কালিৰ ভিডিঅ'টো সিমানতে সমাপ্ত কৰিবলগীয়া হ'ল আৰু ভিডিঅ' কৰিবলগীয়া কৰিবলগীয়া নাপালোৱে আৰু পিছদিনাখন আমি দুইজন ওলাই আহিছোঁ গান্ধী পাৰ্কত দেখাম বুলি আপোনালোকক গান্ধী পাৰ্কখন দেখাম বুলি আছোঁ আৰু গাটো ইমান এটা ভাল নাই সেইটো কাৰণে মাতটো অলপ বেলেগ হৈ গৈছে সোমাইছোঁ গান্ধী পাৰ্কত আৰু এয়া ইমান ধুনীয়াকৈ ডাষ্টবিনটো সজাই ৰাখিছে চাওকচোন গান্ধী পাৰ্কলৈ দেখাম ইমান ধুনীয়াকৈ সজাই ৰাখিছে গোটেই সেউজীয়া পৰিৱেশ আৰু আমাৰ গৈয়ে বহুত ভাল লাগিছে এইফালে আছে সৰু ল'ৰা ছোৱালীৰ খেলা মানে ইয়াত খেলেহি আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাক বাপেকহঁতে লৈ আহে আৰু ইয়াত এইখন চাওক পানীৰ ওপৰত এই ডিম্পু দাই কেনেকৈ চাই থাকে কোৱা নাই আকৌ এইখন চাওক পানীৰ এনেকৈ গান্ধী চলাৰ কাৰণে গান্ধী পাৰ্ক হ'ল নেকি ধুনীয়াকৈ সজাই থৈ দিছে ইয়াত এটা মূৰ্তি ফটো এখন মাৰি দিবা মোবাইল লৈ লোৱা এই ওচৰলৈ আহা আকৌ কি মাৰিছা ফটো মাৰিবলৈ কৈ আছোঁ ফটো এখন মাৰি পজ দি ৰখি আছে আমি গৈ আছোঁ এয়া অকণমান আহি ফুৰিলোঁ ইয়াত ভাল লাগিছে মনটো আপোনালোকো আহিব ইয়াত গান্ধী লখিমপুৰৰ যোন আছে গান্ধী পাৰ্কলৈ আহিব মনটো ফ্ৰেছ লাগিব গান্ধী পাৰ্কৰ ট্ৰেইন চলি আছে আহিলে ঘুমাব পাৰিব দেই কেতিয়াবা ভাল সৰু ল'ৰা ছোৱালীক ফেমিলি হয় ইমান ধুনীয়া ফেমিলিৰ কাৰণে বহুত ভাল There you go.